কৈছে খাপ্পা বুলি যে কয় গাহৰি মাংস পিঠালি এইটো বিজনেছ কেনেকৈ আৰম্ভ কৰিবা এতিয়া ঘৰ কাহা হে ঘৰ 1 লাখ কমপ্লিট হ'ল আজি গাড়ীখনৰ Hello everyone, this is Santanu and welcome back to my YouTube channel again. আৰু এখানে আছে মোৰ লগত বন্ধু হিৰক আৰু তাৰ ওয়াইফ আৰু মোৰ ওয়াইফ আহিছে দুধনৈত আৰু হিতে কৰি আছে বৰ্তমান কেকৰ ক্লাছ মানে কেনেকুৱা কেক বনাই আৰু না আমি কেক খাব পালে হ'ল আৰু তো এতিয়া এনে ফুৰিব যাও আমি অলপ আৰু হিৰকে এইটো সাইডত অহা নাই মানে ইয়াৰ ঘৰ হৈছে গুৱাহাটীত আৰু ইপিনে মেঘালয় সাইডত ডামাৰা সাইডত অহা নাই তো তাক অলপমান ফুৰাও ক্ৰিসমাস খাই পাইছে নে পাইছো খাই মজা লাগে কিন্তু ক্ৰিসমাস না এই আমাৰ তাতে ওচৰত ফাৰকুটা বুলি এটা জায়গা আছে তামাম এনজয় গোটেই মানে মানুহবোৰ ওলাই এখন ফিল্ড আছে ডাঙৰ ফিল্ড একদম ফিল্ড ভৰ্তি আৰু পুৰা ডান্স কৰি একেলগে সকলোৱে ডান্স কৰে আৰু কেক চেক খুৱাই কিন্তু কেক চেকো খুৱাই কেক খুৱাই আসাম মেঘালয় এইটো পিঠা চিঠাও খুৱাই সিহঁতৰ মেইন খাদ্য হৈছে খাপ্পা বুলি যে কয় গাহৰি মাংস পিঠালি এইটো খাপ্পাটো মজা লাগে খাই ব্ৰিজ পাই গ'লো এখন ব্ৰিজ চাগে আপোনালোকক আগতেও দেখুৱাইছোঁ মোৰ পুৰণি ব্লগ যদি চাই আপোনালোকে তলত গৈছে দুধনৈ নদী বৈ এইপিনে চাওক পৰিৱেশ চাওক কি ধুনীয়া সুন্দৰ আৰু এতিয়া আমি এনেকৈ গৈ আগততো পাহাৰ ৰাস্তা ব্লক আমি যাম এতিয়া ৰাইট চাইডত এনে জাগাটো কেনেকুৱা লাগিছে ধুনীয়া লাগিছে ন এইটো চাইডত কেতিয়াও অহা নাই না এই আগত যিমান আগত যাবা সিমান ধুনীয়া জেগা পাবা আমি এতিয়াও পাহাৰত মানে আপত উঠা নাই এতিয়ালৈকে অকণমান আগৰ পৰা আপ পাম আৰু এতিয়া মানে গাড়ীখনৰ এই চাওক পুৰাপুৰি 1 লাখ কমপ্লিট হ'ব আজি কিলোমিটাৰ তো এই পাহাৰত মেঘালয়ত আজি 1 লাখ কমপ্লিট কৰিম তো এনেকুৱা পৰিৱেশত এইটো হৈছে ইষ্ট গাৰো হিল ৱেলকাম টু ইষ্ট গাৰো হিল ইয়াতে আছে ভিউ পইণ্ট আৰু ইয়াত ওপৰত উঠি কিনে চাম আৰু গাড়ীখন ইয়াতে পাৰ্কিং কৰিলোঁ হিৰক গৈছে এই ওপৰত তো এতিয়া ময়ো উঠি যাওঁ আৰু এইটো আনিছোঁ এনেকৈ চিৰিত উঠি যাব লাগিব কেনেকুৱা লাগিছে জেগাটো ধুনীয়া জেগা না চাবা কিন্তু খালি অলপ ৰিস্ক কিন্তু ইয়াতে তলত একো নাই এইখিনিত পৰিলে একো নহয় পুৰা ফটো উঠি আছে ভাল লাগিছে না আজি প্ৰথম না ভাল লাগিব এনেকুৱা জেগাবিলাক তো গাইজ ওপৰৰ পৰা এনেকুৱা লাগে চাওক ক'ত আছোঁ এতিয়া ক'ত আছোঁ আপোনালোকক দেখুৱাই আছোঁ ওপৰৰ পৰা গাইছ ওপৰৰ পৰা চালে কেনেকুৱা ক'ত আছোঁ আমি কেনেকুৱা জেগাত আছোঁ তো কেনেকুৱা লাগিছে হিৰক তো আৰু এতিয়া আমি অকণমান পিছত ইয়াৰ পৰা যাবই লাগিব আৰু না সিহঁতৰ ক্লাছটো শেষ হ'ব সিহঁতে কেক চেক বনাই পূৰা ৰেডি কৰি থ'ব আমি গৈ কিনে খাম আৰু এতিয়া না কেক খাব পাম কিয় নাপাম আৰু হেৰি বোলে সকলোৰে মানে অলপকৈ কাটি দিব বোলে 5জনমান আছে না সকলোৰে তো গাইছ আপোনালোকে এই জেগাটোত যদি আহিব বিচাৰে ডামৰা ৰোডত আহিব লাগিব ডাইনা ডুবিৰ পৰা নাই ক'লেও 7-8 কিলোমিটাৰমান হ'ব তো সেইখিনি আহিলে আপোনালোকে এই ভিউ পইণ্টটো পাব আপোনালোকে আগৰ ভিডিঅ'বিলাক যদি চাই মোৰ তেতিয়াহ'লে এই জেগাটো দেখুৱাইছোঁ ধুনীয়াকৈ এইটো ৱেলকাম টু ইষ্ট গাৰো হিলছ বুলি চাইনবোৰ্ড এটা মাৰা আছে আৰু এই বিল্ডিংটো আছে বিল্ডিং মানে এইটো কিবা ৰেষ্ট হাউচ নিচিনাকৈ বনাইছিলে আৰু তো ইয়াতে অকণমান টাইম আছোঁ তাৰপিছত ইয়াৰ পৰা আৰু যাম আৰু আমি আৰু গাইছ চাওক এতিয়া সৰু বাচ্চা আহি গৈছে এতিয়া পূৰা একদম বা বাচ্চিঙা দে ইহঁতে পূৰা একদম চাবি দেই ভালকৈ পূৰা ওপৰত গৈছে ইহঁতে ভয়ে লাগে সৰু চলি ন তাতে ৰেলিংবিলাক ভাঙি গৈছে তো এনেকুৱা জেগা গাইছ ইহঁতে ওপৰত গৈছে হাই দে হাই 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 চাঞ্জুছ
ताइरूस और तुम्हारा नाम महेश और तुम्हारी क्या हाँ प्रीतम सी और वहाँ भी है तीन शर्मा रहे हैं ना शर्मा रहे हैं वो लोग सुबह ओ तुम्हारा घर कहाँ है घर ओ नज़दीक है ना खाना खा के आया हाँ तुम लोग बहुत क्यूट हो अच्छे से एंजॉय करो ठीक है बाय 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 গাইছ আপোনালোকক এটা ইণ্টাৰেষ্টিং বস্তু দেখুৱাই আছোঁ এই চাওক আজি হৈছে ডেট 1 তাৰিখ 12 মাহ ডিচেম্বৰৰ আৰু ইয়াতে চাওক এইপিনে 1 আৰু সেইপিনে 12 পুৰাপুৰি 1 লাখ কমপ্লিট হ'ল আজি গাড়ীখনৰ আৰু আজি মোৰ বাৰ্থডে 1 তাৰিখ 12 মাহ পুৰাপুৰি মিলি গৈছে কিন্তু কিমান টাইমত আহিছিলোঁ 10টা বজাত আহিছিলোঁ এতিয়া প্ৰায় 3টা 2:30 বাজিল আৰু বা কিমান টাইম লাগে বৰিং লাগি গৈছে ৰে বৰিং লাগি গৈছে কেক খুৱাব না আজি সিহঁতে ইমান টাইম বাপৰে বাপ আৰু 1.5 ঘণ্টা লাগিব বুলি কৈছে চাওঁ অলপ টাইম ৰখোঁ থিয় হৈ আছোঁ বহা জেগাও নাই গাড়ীখন তাতে পাৰ্কিং কৰিছোঁ ই এটা বাইক পাইছে স্কৰ্পিঅ' কাৰ হয় ভাল লাগে কিন্তু এইখন না ধুনীয়া লাগে মোৰ ফেভৰেট হয় এইখন কালাৰে থিয় হৈ একদম ভৰি বিষাই গৈছিলে তো সিহঁতৰ তাত গৈছোঁ আৰু এই দুখন চকী লৈ কিনে আহিছোঁ এতিয়া হিৰক আৰু মই ধুনীয়াকৈ বহি আছোঁ ইয়াতে সিহঁতে এইটো ঘৰতে ক'ৰবাত ক্লাছ কৰি আছে ইপিনেদি ভিতৰত আছে চাগে ৰুমটো নাজানো তো ইয়াতে সিহঁতক ৱেইট কৰোঁ সিহঁতে অহাৰ পিছত আমি ধুনীয়াকৈ কেক ফুল দেখুৱাম আপোনালোকক দেখুৱাব চেষ্টা কৰিম কেনেকুৱা কেক বনাইছে চাই থাকোঁ ভিডিঅ'টো অকণমান বাকী আছে অলপ সময় যোৱা জল্দি আহা চাৰ্টিফিকেট লৈ আহা তো গাইজ হ'ব আৰু বোলে অকণমান টাইম বাকী আছে সিহঁতে খাব পাম আৰু মানে কেক আজি ৰাতি ভাত নাখাওঁ আৰু অকল কেকে খাম আজি এইটো বনাইছে এই ভণ্টিয়ে এইটো বনাইছে কংকনাই এইটো বনাইছে মানুহ দি দিছে দেখোন হা মানুহ দি দিছে এইটো বনাইছে ভণ্টিয়ে এইটো বনাইছে এই ভণ্টিয়ে কেনেকুৱা লাগিছে তোমালোকৰ বহুত ভালকে শিকাইছে বা বহুত ভালকে শিকাইছে আগৰ পৰাই চিনি পাওঁ অলপ পিছত আচ্ছা তোমালোকে যে কেক বনাইছা এতিয়া কি বিজনেছ কেনেকৈ আৰম্ভ কৰিবা এতিয়া ভাবিছো তোমালোকেতো একদম প্ৰফেচনেল চাৰ্টিফাইড কেক মেকাৰ হৈ গ'লা না এতিয়া এই পুৰা চাৰ্টিফিকেট পাই গৈছে চাৰখন দেখুৱা এইয়া সকলোৰে চাৰ্টিফিকেট এইয়া এতিয়া এতিয়া যদি কাৰোবাক কেকৰ অৰ্ডাৰ লাগে এই কেইজনীক কণ্টেক্ট কৰিলেই হ'ল ডিটেইলছবিলাক দি গুৱাহাটীত হ'লে সিপিনে কৃষ্ণাত হ'লে ইপিনে চেঁচাপানী হ'লে ইপিনে গুৱাহাটীত হ'লে ইপিনে ৰংজুলিত ইপিনে আৰু ইপিনে দুধনৈ ইপিনেও দুধনৈ বঢ়িয়া আৰু এই তোমালোকৰ মেমজনী ক'ত গ'ল মেমজনীকো মাতা একেলগে একো নহয় মাৰা একো নহয় এটা মেমৰি থাকিব ন বঢ়িয়া ইপিনে চাওঁ চবে আৰু এবাৰ বঢ়িয়া ইপিনে একদম আন্ধাৰ হৈ গ'ল চাৰিওপিনে লাইট জ্বলি গ'ল তাই এতিয়াহে আহিছে ইপিনে কেকটো দেখুৱাই দিয়ে এবাৰ ইয়াতে মানে গোটেইকেইটা ফ্লেভাৰ 5জন শিকিছিলে ইয়াতে সিহঁতে কাটি লৈছে এতিয়া ঘৰত গৈ টেষ্ট কৰাহে কথা আৰু মই এটা খাইছোঁ কিন্তু এইটো খাইছোঁ ধুনীয়া হৈছে কিন্তু বহুত টেষ্টি তো এতিয়া সিহঁতেও এই গাড়ীখনৰ যাব আৰু সিহঁতেও তো আমিও যাওঁ আৰু এতিয়া ইয়াৰ পৰা নেকি যাওঁ আৰু তো গাইছ এতিয়া আন্ধাৰ হৈ গ'ল আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পাইছে আপোনালোকে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কেক চেক যদি লাগে আপোনালোকক এইপিনে ৰংজুলিত এতিয়া অৰ্ডাৰ দিলেই হ'ল আৰু ইয়াত কেকৰ অৰ্ডাৰ পায় বৰ্তমান ৰংজুলিত ঠিক আছে যোৱা বাই থেংক ইউ লগ পাইছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে টেক কেয়াৰ বাই